নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰে চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এয়া ফিল্ডত দৌৰি এয়া ভিডিঅ'টো আপোনালোকৰ বাবে বনাইছোঁ। মই দুদিনমানৰ আগতে আছাম ফৰেষ্টৰ পদ মুকলি হ'ব বুলি কৈছিলোঁ। বন্ধু বান্ধৱীসকল বহুতে মোক কমেণ্ট কৰিছে যে ভালদৰে কমেণ্ট কৰিছে, ভাল লাগিলে কমেণ্টবোৰ দেখি পিনি। কেতিয়াৰ পৰা আমাৰ এই আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 600টা যে পষ্ট মুকলি হৈছে বুলি হ'ব বুলি কৈছোঁ, সেই পদসমূহৰ এপ্লাই চলিব সকলোৱে সুধি আছিল। কমেণ্টত গৈ পিনি আপোনালোকে চাব পাৰিব, চেক কৰি পিনি, নতুবা ইভাগে পাৰ্চনেলি মেছেজ কৰি সুধিছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিটো 600টা পদ মুকলি হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে দেৰগাঁৱৰ মিটিঙত যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ POP অনুষ্ঠিত হৈছিল তাত কৈছিল 600টা পদ মুকলি হ'ব বুলি আছাম ফৰেষ্টত। হয় বন্ধু বান্ধৱীসকল, আছাম ফৰেষ্টত 600টা পদ মুকলি হ'ব বুলিয়ে কৈছিল, তাতকৈ বাঢ়িব, তাতকৈ কম নহয়, নিশ্চয় গম পাইছে, সেইটো আপোনালোকে গম পাইছে। 600টাতকৈ ওপৰত বাঢ়িব পদ। আৰু বন্ধু বান্ধৱীসকল, এপ্লাইটো কেতিয়াৰ পৰা হ'ব বুলি মোক বহুতে কমেণ্ট কৰি আছে। মই কৈছোঁ যে আপোনালোকৰ ফেব্ৰুৱাৰী মানৰ পৰা আপোনালোকৰ মুকলি হ'ব। তেতিয়া আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা এপ্লাইটো হ'ব, কিন্তু আপোনালোকে ইণ্টাৰভিউবোৰ দিব পাৰিব চাগৈ। এতিয়া যেনেকৈ অক্টোবৰ নৱেম্বৰ মাহতে আকৌ ইণ্টাৰভিউবোৰ হ'বগৈ চাগৈ। নিশ্চয় গম পাইছে, 600টাতকৈ ওপৰত পদ মুকলি হ'ব। আপোনালোকে কোনো ধৰণৰ টেনশ্যন নল'ব। আপোনালোকে যিবোৰ ভিডিঅ'ত তলত যিবোৰ কমেণ্ট কৰিছে, ভাল লাগিলে আপোনালোকৰ কমেণ্টবোৰ পঢ়ি পিনি নিশ্চয় গম পাইছে। মোৰ এইটো নতুন চেনেল, আপোনালোকে নিশ্চয় গম পাইছে। আগৰ এটা চেনেল আছিলে, চেনেলটো মই ডেছক্ৰিপশ্যনতে লিংক দি দিম, আপোনালোকে চাব। তাত গৈ পিনি বহুত ছাবস্ক্ৰাইবাৰ হৈছিলে সেইটো চেনেলত। অকণমান অসুবিধাৰ কাৰণে চেনেলটো অকণমান ডিলিট হৈ গৈছে। মই পিছলৈ আনিব পাৰিম চাগৈ, আশা আছে সেই চেনেলটো আনিব পাৰিম আপোনালোকৰ আশীৰ্বাদত। নিশ্চয় গম পাইছে, সেইটোৱে আপোনালোকৰ বাবে জনালোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো 600টা পদ মুকলি হৈছে বুলি বা হ'ব বুলি কৈছোঁ, তাতকৈ বাঢ়িব। আপোনালোকে তেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব। নিশ্চয় এইটো আছিল এটা সৰু ভিডিঅ'। ধন্যবাদ।